নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জোনালীয়ে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু মই ক'ত গৈ আছোঁ কি কথা আপোনালোককো জনাই আছোঁ। ৰ'ব, মই আহি আছোঁ বিশ্বনাথ চাৰিআলি পূজা চাবলৈ বাহঁতৰ ঘৰৰ পৰা, আৰু ধুনীয়াকৈ এয়া আহি আছোঁ। আৰু আমাৰ টিকলাৰ আমনিখন চাওকচোন, ইমান বেছি উৎপাত কৰি আহিছে নহয় গোটেই ৰাস্তাটো। আৰু ককায়েক খোলে ককায়েকক মানে চুলি টানি চিকুটা বাকুটা কৰি লৈ একদম উৎপাত কৰি আহিছে। তাক চাওকচোন কেনেকুৱাখন কৰি আহিছে। আৰু যিমান ক'ৰবালৈ নাযাওঁ বুলি ভাবিলেওচোন পূজা বুলি ক'লে নাই, ৰ'বই নোৱাৰোঁ। আৰু বিশ্বনাথ চাৰিআলি পূজা কথাটো জানেই আপোনালোকে, বহুত বেছি ভাল লাগে। আমি আগৰ পৰাই তাতে চাওঁ, আৰু লগতে ভাসানখনো মানে বহুত বেছি ভাল লাগে চাই। আৰু আপোনালোকক মই ভাসানৰ ভিডিঅ'ও দিম বাৰু। আৰু এতিয়া ধুনীয়াকৈ চাই থাককচোন। আৰু আজি ৰাতিৰ পূজা আপোনালোকক মই বিশ্বনাথ চাৰিআলিৰ পৰা ধুনীয়াকৈ দেখাবলৈ মানে যত্ন কৰিম যিমানখিনি পাৰোঁ, আৰু আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু এতিয়া চাই থাকক, আমি আহি প্ৰায় বিশ্বনাথ চাৰিআলিত ধুনীয়াকৈ সোমাই গ'লোঁ এয়া। আৰু এতিয়া আমি বিশ্বনাথ চাৰিআলি পালোহি। আৰু বিশ্বনাথ চাৰিআলিত পাই এয়া দেখিছে নহয় ভাইৰেল পটেটো, আৰু আমিনো কেনেকৈ নোখোৱাকৈ থাকোঁ। আৰু আমাৰ ল'ৰায়ো মানে খাওঁ বুলি ক'লে। আৰু এতিয়া দেখিছে নহয় দিনৰ মানে দৃশ্য, ইমান মানুহটোনো নাই নিজান, হ'লেও ধুনীয়াকৈ আপোনালোকক ৰাতি দেখাবলৈ যত্ন কৰিম। আৰু এতিয়া আমি এনেকৈ মানে ধুনীয়াকৈ এটা ভাইৰেল পটেটো আপোনালোকে দেখিয়ে আছে শুনি আছে, আৰু আমিও শুনি আছোঁ আৰু খোৱা নাছিলোঁ। আজি ভাবিলোঁ এটা আমিও ট্ৰাই কৰি চাওঁচোন কেনেকুৱানো লাগে। আৰু বিশেষ একো ভাল নালাগে খাই, মানে আমাৰ ল'ৰাই ইমান ভাল পোৱা নাই, আমিও ভাল পোৱা নাই, আপোনালোকে চাগে ভাল পায়। আৰু তথাপিও মানে নোখোৱা বস্তুটো ট্ৰাই কৰি চালোঁ, আৰু আজি কেনেকুৱা লাগে। ভাল নালাগে মোৰ হিচাপত, মই ইমান ভাল নাপাওঁ। আৰু ধুনীয়াকৈ চাই যাওক ভিডিঅ'টো। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানিছেনে, মোৰ মানে আজি মই বিশ্বনাথ চাৰিআলি আহিলোঁ যিহেতু, আৰু মই যিহেতু ভইচ দিয়া মাইকটো ঘৰতে এৰি থৈ আহিলোঁ, আৰু সেইটো কাৰণে ভইচবিলাকত মানে অকণমান ঠুকা লাগি গৈছে, আৰু ভইচটো ভালকৈ অহা নাই। আৰু ভিডিঅ'বিলাকৰ মানে টুকুৰাবিলাক থৈও দিব নোৱাৰোঁ, কেনেকৈ ডিলিট হৈ যাব, সেইকাৰণে মই এনেকৈয়ে কৰি দি দিছোঁ। দেখাত যে ইমান লোভনীয় নহয়নে বাৰু। আৰু আপোনালোকৰ চাগে ভালেই পাব, আপোনালোকে চাগে টেষ্টটো ভালেই পাব, আৰু চবৰে টেষ্টবিলাক একেই নহয়ো বাৰু। আৰু আপোনালোকেও খাবচোন বাৰু, কেনেকুৱা পায় আপোনালোকে গম পাব। আৰু ইমান মই ভাল নাপালোঁ বাৰু। ট্ৰেণ্ডিঙত চলি থকা স্পাইৰেল পটেটো, আৰু লগতে দোকানখনৰ বেনাৰখনৰ নামটো চাওকচোন, আমাৰ তিৰি নাই, মানে বেলেগ দিছে। আৰু বাহঁতৰ ঘৰত থাকি অকণমান টাইম ভাগৰ চাগৰ মাৰি এতিয়া আমি ৰাতি ওলাই আহিলোঁ। আৰু ৰাতিৰ দৃশ্য চাওকচোন, মানে য'ত আমি ৰখিছিলোঁ দিনত তাত মানুহে নাছিলে, আৰু এতিয়া ৰাতি চাওকচোন ইমান মানুহ চাৰিওফালে। আৰু ভিডিঅ'টো এতিয়া ধুনীয়াকৈ আপোনালোকে চাই যাওক শেষলৈকে। আৰু চাৰিওফালে পূজা চাই ধুনীয়াকৈ আহি এইফালে চাওকচোন, ইয়াত ইমান ধুনীয়াকৈ মানে দুৰ্গা মা সজাইছে। আৰু আপোনালোকে বিশ্বাস নকৰিব, মানে জীৱন্ত দুৰ্গা মা মূৰ্তি, আৰু মানুহেদি ধুনীয়াকৈ ইমান বেছি ধুনীয়াকৈ মানে সজাইছে। আৰু এয়া মানুহ আৰু জীৱন্ত মানে দুৰ্গা মা, আৰু চাওকচোন ইমান বেছি ধুনীয়াকৈ মানে সজাইছে, বহুত বেছি ভাল লাগিছে।
আৰু চাৰিওফালে ঘূৰি ঘূৰি ভৰি হাত বিষাই গ'ল। তাৰপিছত অকণমান আহি গলিতে ৰেষ্ট ল'লোঁ আৰু ধুনীয়াকৈ এতিয়া অকণমান বহি লৈছোঁ। আৰু ভাল লগাৰ মুহূৰ্ততে অকণমান বেয়া লগা থাকে আৰু এইকণত লাগিলে বহুত ডাঙৰ কাজিয়া আৰু তেনেকৈ কাজিয়া পুলিচে আহি মানে চল্ভ কৰিলে আৰু লগতে আমি আকৌ পূজা চাবলৈ ৰাওনা। এইফালে আহিলৈ আমবাৰী ধৰ্মশালা পালোঁ আৰু তাতো অকণমান টাইম চালোঁ। ৰ'ব, আটাইতকৈ ডাঙৰ কামটো কৰাই নাই নহয়। সকলোৱে কৰা কামটো যেনেকৈ কেমেৰাটো এবাৰ পাছফালৰ পৰা শ্ল' মোশ্যনত কৰি দে, এবাৰ আগফালৰ পৰা কৰি দে, এবাৰ চেলফি কৰি দে আৰু তেনেকৈ অকণমান কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এটা কৰিব আৰু নেক্সট ভাসানৰ ভিডিঅ' আহি আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই। নাযাওঁ বুলি ভাবিও আকৌ শেষত গৈ কালীবাৰীত উপস্থিত হ'লোঁ। কালীবাৰী পূজা মণ্ডপটো এয়া চালোঁ ধুনীয়াকৈ আৰু চাই লৈ এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ আৰু। বাই বাই।